নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিক্ৰম বৰুৱাই স্বাগতম জনাইছোঁ আপোনালোকক বিক্ৰম বৰুৱা অফিচিয়েল চেনেলটোলৈ। আজি আমি গৈ আছোঁ নেপাললৈ, মানে আহিলোঁ নেপাললৈ, কিন্তু নেপালখন কেনেকুৱা কি আপোনালোকক দেখুৱাম বুলি ভাবি মই এই ভিডিঅ'টো ব্লগটো বনাইছোঁ। আৰু নেপাললৈ আহিবলগীয়া কাৰণ কিছুমান আছে, তাৰ বিষয়েও আমি জানিম। কিন্তু নেপাল সংলগ্ন হোৱাৰ পৰা কিছুমান মোমেণ্টছ মই ধৰি ৰাখিব নোৱাৰিলোঁ বা মই ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ, আৰু চবতে এলাউড যিহেতু নহয়, ইয়াতো এলাউড নহয়। আৰু আহিবলগীয়া কাৰণটোৰ বিষয়ে জনোৱাৰ লগতে আৰু নেপালখনক দেখুৱাৰো দায়িত্ব এতিয়া মোৰ হৈ পৰিছে আপোনালোকক। বন্ধুসকল, এইখন হৈছে ভাৰত আৰু নেপালক সংলগ্ন কৰা ব্ৰিজ বা দলং। এইখনৰ নাম হৈছে এচি পুল বা দলং। লৈ আহিবলৈ হ'লে তিনিটা ডকুমেণ্টৰ অত্যন্ত প্ৰয়োজন। সেয়া হৈছে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু আপোনাৰ ভেকচিনৰ কাৰ্ডখন। ফাইনেলি আমি নেপালত এণ্ট্ৰি কৰিলোঁ। ইয়াৰ পৰাই নেপালখন আৰম্ভ হৈছে। চাওঁ আহকচোন। প্ৰথম নেপালত খোজ দিয়াৰ লগে লগে মোক বেছিকৈ আকৰ্ষিত কৰিছিল এই লজকেইটাই। হয়, এই কোঠালিকেইটা ইমানেই ধুনীয়াকৈ বনাইছে, ঘৰটো ইমানেই ধুনীয়াকৈ বনাইছে, ই বহুত আকৰ্ষণীয় হৈছে, নহয়নে বাৰু? এই গাইজ, ডাঙৰ কথা এটা হ'ল, মই পটেটো এইটো দেখিছেনে, প্ৰাণ পটেটো, আগত আমাৰটোত প্ৰাণ পটেটো যোনটো কয় সেইটো লৈছিলোঁ। ইয়াত ল'লে 20 টকা দেই। তাৰপিছত 20 টকাত মই কিনিলোঁ বস্তুটো, তাৰপিছত মই 50 টকা এটা দিলোঁ। মইতো গম নাপাওঁ এতিয়া নেপালত কিমান টকা কি চলে। তাৰপিছত মোক এয়া নেপালী পইচা দিছে, টকা দিছে 60 টকা দিছে। মই 50 টকা দি যদি 60 টকা পাইছোঁ, মোক ঠিক লাগে আৰু। নহয়, আচলতে কথাটো কি, মানে কি, ইয়াত 50 টকাটো হেনো 80 টকা হয়। মালামাল হৈ গ'লো বে। মেছি নেত্ৰালয় ইয়াতে মানে চকু বনাবলৈ আহে, চকু দেখুৱাবলৈ আহে, আৰু বহুতেই ভাল যে নেপাল এখন চকুৰ কাৰণে ভাল দেশ। এয়া আমি সোমাইছোঁ। আমি নেপাললৈ অহাৰ মূল কাৰণ হৈছিল চকুৰ পৰীক্ষা কৰিবলৈ, আৰু সেয়েহে আমি আহি পিনে মেছি নেত্ৰালয় নামৰ এই হস্পিটেলখনত এডমিট হ'লোঁ। মই কথা বতৰা পতাৰ পাছত আমাক দাইজনে লৈ গৈছিল ওপৰৰ কেবিন দেখুৱাবলৈ, আৰু যোনটো পচন্দ হয় আমাক তাকে ল'বলৈ কৈ তেওঁ উভতি আহিছিল। বেয়া নাপাব দেই, ভিডিঅ'টো ফাটি আহিব। জেনেৰেল কেবিন।
আমি প্ৰথমে দেখুওৱা কেবিনটো লৈছিলোঁ যোনটো আমাৰ বৰ মন পচন্দৰ আছিল আৰু চাওঁ আহকচোন ইয়াত এটা বেলকনিও আছিল আৰু ইয়াৰ পৰিৱেশ চাওঁ আহক এই সৌন্দৰ্যতাখিনি মানে ৰাতিৰ সৌন্দৰ্যতাখিনি 8 বজাৰ লগে লগে প্ৰায় দোকান পোহাৰবোৰ বন্ধ হৈ গৈছে এয়া হৈছে হোটেল হিকলা হেৰিটেজ আৰু চাব পাৰে ইমান ধুনীয়া পৰিৱেশ নহয় ইমান মৌনতা আচৰিত খাব এইখন হৈছে চকু অপাৰেশ্যন কৰা মেডিকেলখন আৰু ইয়াৰ হৈছে এয়া বেলকনি আৰু ইমান ফ্ৰেছ হাৱা বতাহ কি ধুনীয়া ফ্ৰেছ আচলতে চাবলৈ গ'লে প্ৰদূষণৰ পৰা সম্পূৰ্ণভাৱে মুক্ত এই নেপাল চহৰখন আচৰিত কিন্তু মোৰ বহুতেই ভাল লাগিছে মই প্ৰথম আহিছোঁ যদিও আৰু ঘৰবোৰ চাওকচোন ডিজাইনবোৰ ইমান ধুনীয়া লাগিছে ডিজাইনবোৰ চাওক কোঠালি আইন এক ডিজাইনাৰ যেনেকৈ বিয়াৰ পেণ্ডেলবোৰত যে এই লেয়াৰ্ছকেইটা দেখিছেনে বিয়াৰ পেণ্ডেলবোৰত যেনেকৈ কাপোৰৰ ওপৰত লেয়াৰ্ছ দিয়ে যে তেনেকুৱা লাগিছে সঁচাকৈ দেই বৰ মনোৰম পৰিৱেশ ঠাণ্ডা ফ্ৰেছ হাৱা খাবলৈ হ'লে নেপাললৈ আহিব লাগে বুলি মই ভাবোঁ বাতাবৰণ খুবেই অনুকূল হোৱাৰ লগতে ইয়াৰ মানুহৰ মনবোৰো বহুত চফা হয় তেখেতলোকৰ আদৰ সাদৰ তেখেতলোকে আনৰ দেশত যেনেকৈ এখন দেশৰ পৰা অহা আন দেশৰ লোকসকলক যি মৰম আৰু আঁকোৱালি লয় তেখেতলোকৰ ভাষাৰ বিষয়ে বুজায় কৃষ্টি সংস্কৃতি ভিন্ন ধৰণেৰে তেখেতলোকৰ যেনেদৰে মৰম প্ৰীতি হিচাপে আদৰ সাদৰ কৰে সেইবোৰ দেখিলে সকলোৰে মন যাব যে নেপালখন আমি এবাৰ চাওঁ হয় আৰু নেপালখন এবাৰ সকলোৱে চাব লাগে আহক আমি নেপাল পৰিভ্ৰমণ কৰোঁ কিন্তু চকুৰ ক্ষেত্ৰত কিবাৰ ক্ষেত্ৰত নেপাল সদায় আগৰণুৱা ব্যৱহাৰ পৰিপাতি মুঠতে সকলো ফালেই মই কৈছোঁ বহুত নম্ৰ হয় নম্ৰ মই আজি এটা দিন আহিয়ে মই অনুভৱ কৰিছোঁ এনেকুৱা বুলি কিন্তু আৰু কেইদিনমান চাওঁচোন কেনেকুৱা কি হয় নহয় জানো এয়া দেখিছে এয়া বেলকনিৰ পৰা মই চাইছোঁ এই ঘৰৰ ডিজাইনবোৰ দেখিছে চব একেই আৰু ইমান ধুনীয়া মৌন পৰিৱেশ বাহ ক'বলৈ বাকী নাই আৰু আজিলৈ ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ কাইলৈৰ পৰা নেপাল ডে 1 ব্লগ মই আৰম্ভ কৰিম আৰু আজিৰ ব্লগটো মই ইমানতে সামৰিছোঁ কাৰণ বহুত দূৰ আহিব লগা হৈছে অসমৰ পৰা লখিমপুৰৰ পৰা একেবাৰে নেপাললৈকে যাত্ৰা কৰি আকৌ নেপালত আহি ইমানখিনি যা যোগাৰ কৰাৰ পাছত বহুত মানে ভাগৰ লাগিছে সেয়েহে আজি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ প্লিজ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ প্ৰায় সকলোবোৰ ভিডিঅ' সোনকালে আৰু প্ৰথমতে আপোনালোকে উপভোগ কৰিব পাৰে ধন্যবাদ